17 মাইলৰ পৰা বৰ্ণিলৈকে খোজকাঢ়ি 17 মাইলৰ পৰা যোৰাবাটলৈ খোজকাঢ়ি আহি আছোঁ। ইমান গৰম বা 30 ডিগ্ৰী গৰমত খোজকাঢ়ি গৈ আছোঁ আৰু চাওঁ কি হয়। বাছ নাই, ইয়াৰ পৰা চিটিত যোৱা বাছে নাই, সেই বৰ্ণিৰ পৰা এতিয়াও গৈ আছোঁ যোৰাবাটলৈ। যোৰাবাট পোৱাই নাই, খোজকাঢ়ি গৈয়ে আছোঁ। বা কিমান টাইম, আধা ঘণ্টামান খোজকাঢ়িলোঁ। কেই কিলোমিটাৰ বা খোজকাঢ়ি গৈ আছোঁ। চিটি বাছকেইটা মৰি গ'ল নেকি? এইফালে বৰ্ণিৰ পৰা খানাপাৰা যোৱা, বৰ্ণি হাটৰ পৰা খানাপাৰা যোৱা চিটি বাছ দিব লাগে, চিটি বাছে নাই। 1 ঘণ্টা 7 কিলোমিটাৰ খোজকাঢ়ি আহি তো ফাইনেলি গাড়ী উঠিলোঁ। ইয়াৰ পৰা এই যোৰাবাটৰ পৰা